হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱাই শুই উঠি পোৱালীক লৈ মই বাহিৰলৈ ওলাই আহিছোঁ। মিষ্টাৰ এয়া চব্জি খেতিত লাগি আছে, দেখিছেনে? আৰু আমাৰ এয়া চব্জি খেতি আপোনালোকক দেখাই দিছোঁ। তিয়ঁহ সেয়া বগাইছে আৰু ফুলিছে, কেইটামান লাগিলেও এতিয়ালৈকে 2-3টামান খালোঁ। আৰু ভেন্দি লাগিছে আৰু লগতে দাংবডি, ইয়াত তিয়ঁহ ফুলি আছে, দেখিছেনে? 2-3টামান আছিলে, মিষ্টাৰ ছিঙিলে হ'ব পায়। আৰু এয়া ভেন্দিও লাগিছে। আৰু এইফালে দাংবডিবিলাকৰ কিবা মানে পৰুৱা লাগি পেলাই বেয়া হৈ গৈছে দাংবডিবোৰ। 2-3 মানেই খালোঁ, এতিয়া মানে লাগিছে যদিও পৰুৱা লাগি গৈছে, মানে বেয়া হৈ গৈছে দাংবডিবিলাকত। কি হৈছে নাজানো। আৰু এয়া দেখিছেনে? এইখিনি দাংবডি এইখিনি বেয়াই হৈ গ'ল, মানে পৰুৱা লাগি পেলাই ক'লা হৈ যায়। আৰু এইখিনি তিয়ঁহ সেয়া ছিঙিলে, ভেন্দি দাংবডি এইখিনি ছিঙি থৈছে। এইফালে চাই দিয়া, আমি শাক ছিঙিলোঁ, চব্জি ছিঙিলোঁ, এতিয়া আমি বনাই পেলাই খাম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰ বৰ্তমান ভাল। আৰু এতিয়া মই বনাই আছোঁ ল'ৰাৰ কাৰণে জলপান, আৰু সি কি কৰি আছে মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। তাক এনেকৈ মানে পাকঘৰতে মই এনেকৈ তাৰ ভাগৰ মেটখন পাৰি পেলাই এনেকৈ বহাই থৈছোঁ, গাড়ী কেইটামান দি, আৰু ধুনীয়াকৈ খেলি আছে। সেই বিচনীখন যে খুব ভাল পায়, বিচনীখন। বেলেগ তাক খেলা বস্তু দিলেও সি সেইবিলাক নলয়, মানে তাৰ অকল ধান্দা বিচনীখন খেলি থাকে। আৰু তাক লগতে এনেকৈ চেকনি কিবাকিবি দি থৈছোঁ, মানে খেলা বস্তুবিলাকতকৈও তাৰ এইবিলাক টেমা চেমা কিবাকিবি এইবিলাকত বেছি ধান্দা, আৰু এই বিচনীখনত বহুত বেছি ধান্দা তাৰ। গতিকে এইখন লৈ পেলাই বহুত ভাল পায়। মোৰ দিবলৈ ভয় লাগে, চকুৱে তকুৱে লাগি যায় বুলি, কিন্তু তাৰ আকৌ ধান্দা এইখনতহে। গতিকে তাক এনেকৈ ৰাখি পেলাই মই ইয়াতে জলপানটো বনাই ল'লোঁ। এতিয়া তাক ৰুমলৈ নিওঁ, আৰু ৰুমত গৈ পেলাই তাক খুৱাই লওঁগৈ। তাৰপিছত আপোনালোকক লগ পাম, চাই থাকিব ভিডিঅ'টো। মই এনেকৈ তাৰ কাৰণে এগিলাচ পানী আৰু তাতে 2-3টামান খিচমিচ দি থৈ দিওঁ, আৰু এই পানীখিনিকে মই তাক দি থাকোঁ, ঠাণ্ডা কৰি থৈ দিওঁ, আৰু দিনত এইখিনি পানীয়ে সি খায়। আৰু এয়া জলপান ৰেডি হৈ গ'ল, তাক মই খুৱাই লওঁ। তাক এতিয়া খুৱাই ল'লোঁ, আৰু খোৱাৰ পিছত এনেকৈ তাক খেলিবলৈ দিছোঁ। মানে কিটচেনৰ কাষতে এনেকৈ তুলি এখন পাৰি লৈছোঁ পকাতে। ৰুমৰ ভিতৰত থৈ পেলাই মই আহিব নোৱাৰোঁ, যিহেতু ভয় লাগে বাগৰিব পাৰে, সৰি পৰে বুলি। আৰু সেইকাৰণে মই এনেকৈ কিটচেনৰ কাষতে এনেকৈ তুলি এখন পাৰি লৈছোঁ মেটখনৰ ওপৰত, যাতে সি তাক মই ভালদৰে চাই থাকিব পাৰোঁ, আৰু লগতে কামো কৰি থাকিব পাৰোঁ। এতিয়া সি খেলি আছে, আৰু মই কাম কেইটামান আছে কৰি লওঁ। কি কি ক'বা? এইখিনিতে মই তাৰ নামটো আপোনালোকক জনাই দিছোঁ, যিহেতু মই তাৰ নামটো আজিলৈকে কোৱাই নাই আপোনালোকক। তাৰ নামটো আয়ুষ্মান কলিতা। বাৰ্থ চাৰ্টিফিকেটত তাৰ নাম আয়ুষ্মান ৰখা হৈছে, আৰু এই নামটো আমাৰ ভাগিনজনীয়ে দিছে। আৰু মই মৰমতে তাক মনচুম বুলি মাতোঁ, আৰু জিতি বুলি মতা হয়, আৰু ঘৰৰ মানুহখিনিয়ে মৰমতে দেহাটো ফোনটো সেইবিলাকতো থাকিবই। বাকী নামকেইটা মই আপোনালোকক আজি জনাই দিলোঁ। আপোনালোকৰ ভাল লাগিছেনে নাই জনাব। এতিয়া সিয়ে মই অকণমান বাহিৰত বহি আহিলোঁগৈ। এতিয়া আমাৰ মই বাহিৰত বহি এতিয়া আহিছোঁ, হয়নে বেটা? এনেকৈ কথা পাতি থাকে সি, এনেকৈ কথা পাতি থাকে, আৰু শুওঁতেনো এনেকৈ গান গাই শুৱে। সি নিজেও মানে মই শুৱাই থাকোঁতে এনেকৈ গান গাই থাকে। এতিয়া তাৰ আকৌ টোপনি আহিলেই নেকি? পুপলি আহিছে নেকি? কৈ দিয়া, পুপলি আহিছে, মোক শুৱাই দিয়া, মোক পুপলি আহিলে।
যা এইটো তাক কোন এইটো তুমি আৰু এইটো মই হয়নে তোমাৰ নামটো কি কৈ দিয়া হ'ব আৰু ঢেৰ কথা কৈছা ঢেৰ কথা ক'লে কি খাইছা ধূপদানিত পানী খাইছে তুমি পানী খাইছা পানী জানো গৈছে পেটলৈ খাইছা নে চুবাইছা ধূপদানিটো চাওঁ কি কৰিছা সেইটো দেখোন চুবাইহে আছা হা তুমি ধূপদানিটো চুবাইছা পানী জানো পেটলৈ গৈছে পানী তলিতে আছে এই ধূপদানিটো খোৱাতকৈ এনেকৈ ধূপদানিটো চুবাইহে থাকে বেছিকৈ পানী খাবলৈ দিলে সেই পানী খায় আৰু লগতে গাও ধুৱে হাতো ধুৱে মুখো ধুৱে চব কৰে আৰু সেই শুই লোৱা তেতিয়া খাব পাৰিবা শুই লোৱা এনেকৈ শুই লোৱা গাৰুটোত এনেকৈ খোৱা এতিয়া খোৱা ধৰা খোৱা এইটো খাব জানিছে দেই খাই থাকা ধুনকৈ খোৱা সেয়া এতিয়া মুখ ধুলে ধূপদানি পানীয়ে সেয়া চকুত সানিলে মুখ ধুলে আকৌ অকণমান পিছত গাও ধুব এয়া গা ধুলে এইবাৰ গা ধুলে মুখ ধুলে চব ধুলে হ'ব দিয়া ঢেৰ খালা আৰু দিয়া আৰু খাবা নাই খোৱা ভালকৈ খোৱা তুমি ভালকৈ খোৱা পানী খেলি আছা এইটো খং চোৱা এবাৰ চকুত সোমালে হ'ব আৰু হ'ব দিয়া হ'ব আৰু এফালে মই খাইছোঁ হালদিৱালা দুধ মানে গাখীৰ আছিলে তাতে অকণমান হালধি দি লৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই ভালে থাকিব